সময় জানো বান্ধিব পাৰে প্ৰেমক, প্ৰেমেই জানো মানে সময় সীমাৰেখা। তথাপিও আমি মানো প্ৰেমৰ দিৱস 14 ফেব্ৰুৱাৰী। প্ৰেমৰ দিৱস এই দিনটোতে হেনো প্ৰেম আকাশত উৰে, প্ৰেম হেনো বতাহত বয়, হিয়াই হিয়াই উপজি পৰে, প্ৰেম আৰু জীপাল কৰি তোলে আমাৰ জীৱন। আৰে কি হ'ল আজি তোৰ হা? কি প্ৰেমৰ দিৱস 14 ফেব্ৰুৱাৰী এইবিলাক বকি আছো হা? হৈছে কি মানে তোৰ? আৰে কি ক'ম, সেই 14 ফেব্ৰুৱাৰী সেই দিনটোতে হেনো মই পিংকিক লগ পাইছিলোঁ আৰু মই পিংকিক মোৰ মনৰ কথা খুলি তাক মোৰ প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। তাৰপাছত পিংকিয়ে কি ক'লে? তাইও মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰি লৈছিল। কিন্তু কি? তাই মোক এৰি থৈ এতিয়া বেলেগ এজনৰ লগত গুচি গ'ল ৰে। মোৰ বহুত দুখ, কি ক'ম। এইবোৰ ফাল্টু বান্দৰটোক কোনে ভাল পাব? কি কৰি তই আৰু এবাৰ কচোন, মুখত লৈ বকি আছ যে কিয়? ডাইৰেক্ট ক মোক। নাই একো নাই কোৱা। কুকুৰৰ পোৱালি কথা ক'ব বিচাৰি নাপালি আৰু হা? সি বৰ ভাল, সি নিজে এটা বান্দৰ চাল্লা। আৰু তই মুখত লৈ কি বকিছ হা? থাপৰ লাগে তোক, থাপৰ এক থাপৰ এই পানীত যা বাগৰি পৰিবগৈ। এইবোৰ কথা বাদ দিয়া, এতিয়া কোৱা পিংকি কি খবৰ? গম নাই পোৱা ৰে কি খবৰ। ইমান দিনৰ পৰা তাক কল কৰি আছোঁ, ফোন কৰি আছোঁ, ৰিচিভেই নকৰে। কিয় বা গমেই নাপাওঁ। তোৰ নিচিনা বান্দৰ মুখখন লৈ থাকিলে তোক কোন ছোৱালীয়ে ভাল পাব হা? কচোন। সেইটো কাৰণে তোক পিংকিয়ে এৰি থৈ গুচি গ'ল আৰু তই ফোন কৰি থকাৰ কাৰণে সি ৰিচিভ নকৰে, বুজিছ? তই মোক কি ক'লি? বান্দৰ কৈছোঁ, বান্দৰ। তই নিজে বৰ ভাল হা? তোৰ মুখখন যে কুকুৰৰ নিচিনা দেখে, সেইটো কি হ'ল? নিজে এজনীও পতাব নোৱাৰাতো, সেইটো কাৰণে মই পতাটো তোৰ গাত লাগে না, কুকুৰৰ পোৱালি? তহঁত দুটাই কি মানে কুকুৰ মেকুৰীৰ দৰে লাগি থাক যে হা? য'তে যাওঁ তাতে খালি কুকুৰ মেকুৰী চাই কামুৰি কৰি থাক। কাম নাপাওঁ নেকি হা? অলপ ভালদৰে কথা বতৰা পাত, অলপ এনজয় কৰ, এনজয়। আচ্ছা দে, হ'ব দে। ক এতিয়া তোৰ কথা কি হ'ল? পিংকি কি হ'ল, কি কৰি আছে, কি কৰা নাই? মই তাক বহুত ভাল পাইছিলোঁ ৰে, সঁচাকৈ বহুত ভাল পাইছিলোঁ। তাক এতিয়া মই কেনেকৈ থাকিব নোৱাৰোঁ ৰে। এটা কথা কওঁ শুনিবি? কি কথা ক? এটা কাম কৰ, তই মদ খা, মদ আৰু প্ৰেমৰ ভিতৰত এটা দীঘলীয়া সম্পৰ্ক আছে, গহীন সম্পৰ্ক। মদ আৰু প্ৰেমৰ গহীন সম্পৰ্ক? সেইটো আৰু কেনেকৈ? হাও? এটা কথা তই মন কৰ, যদি তই আগৰ পৰাই মদ খাই থাক, তেনেহ'লে এজনী ছোৱালী ভাল পালে তাই ক'ব তুমি মদ নাখাবা, চিগাৰেট নাখাবা, অমুক নাখাবা, তেতিয়াতো তুমি মদটো বাদ দি দিবা, হয়নে? সেইটো আৰু পিছে আৰু কি? তই ধৰি ল মদেই নাখাওঁ, ছোৱালীজনী ইমান ভাল পাওঁ, কিন্তু সেই ছোৱালীজনী যদি তোমাক এৰি থৈ গুচি যায়, তেতিয়া তুমি কি কৰিবা? মদত ধৰিবা, হয়নে নহয়? মদ সেইকাৰণে কৈছোঁ মদ খোৱা আৰু বিন্দাছ থাকা, প্ৰেম চেমৰ কথা বাদ দিয়া, মদ খাই মাতাল হৈ থাকা। হয় ৰে, তই ঠিক কথা কৈছ। খাব লাগিব আজি, ঠিক চাই খাব লাগিব দেই। মদ খাম আজি, মই পূৰা খাম। মদ খাই মাতাল হৈ যাম আজি মই। তহঁতৰ পানীয়া লেকচাৰ থ। প্ৰেম আৰু মদৰ বোলে দীঘলীয়া সম্পৰ্ক, গহীন সম্পৰ্ক আছে, সিহঁতৰ কথা নুশুন কিয়? সিহঁতৰ কথা লেকচাৰ দিব সিহঁতে। আৰে বোপাই, তই কি বুজিবি? তোক কোনো ছোৱালীয়ে ভাল পোৱা নাই যে, সেইটো কাৰণে তই বুজি নাপাওঁ। আৰু তোৰ এই গাহৰি নিচিনা মুখখন লৈ আছ, তোক কোন ছোৱালীয়ে ভাল পাব কচোন, তই এইবোৰ কথা বুজি পাবলৈ? এছ, তুমি ঠিক কথা কৈছা, একদম ৰাইট। সেই বান্দৰ নিচিনা মুখখন লৈ থাকিলে কোন ছোৱালী ভাল পাব? সেইটো কাৰণে আমাৰ মনৰ কথাও সি বুজি নাপায়। মইহে গম পাওঁ কিমান দুখ, কিমান কষ্ট মই জীয়াই আছোঁ। হ'ব দে, তইহে অকলে প্ৰেম কৰিছ, আৰু পৃথিৱীত বেলেগে কৰাহেই নাই। বৌ একেবাৰে বল যাওঁ বল, মদ খাওঁগৈ। ব'ল, আজি ঠিক চাই খাম হা, পূৰা একদম বাগৰি যাম ঘৰত, বহুত দুখ। বল যাওঁ বল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমাৰ এনেকুৱা দৰে ভিডিঅ' আপোনালোকে চাবলৈ আৰু শান্তিটো বজাই দিব, যাতে আমি ভিডিঅ' দিয়াৰ লগতে আপোনাৰ মোবাইলত কুলটুংকৈ বাজি উঠে। ধন্যবাদ, ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। সকলোকে আই লাভ ইউ।